কবিতা কেতিয়াবা প্ৰেমিক চৰাই হৈ বা দিম দেৱদাৰু নগৰীত। কবি ঋতুৰাজ কুমাৰ ঠাকুৰীয়া। তোমাৰ বাবে এই কবিতা, কলিজাৰ বিষাদ মালিতা। প্ৰেম কি মই নাজানো, অজানাকৈ তুমি মোৰ জীৱন মাধুৰী, হেঁপাহৰ অমিয়া সুৰ। মই জানো তুমি জানা মোৰ হিয়াৰ অনামিকা কোন, নোপোৱাকৈয়ে এদিন তুমি মোৰ নোহোৱাকৈ। পাৰা যদি ক'বাচোন তোমাক মই ভাল পাওঁ জোনাক নীলিম আকাশ। মই আজিও ৰৈ আছোঁ জীৱন নামৰ ৰেল ষ্টেচনটোত, তুমি নামৰ ৰেলখনৰ অপেক্ষাত। তুমি নাহিবা বুলি ময়ো জানো, তথাপি ভাল লাগে তোমাৰ অপেক্ষাত সময়বোৰ পাৰ কৰি। তুমি তুমি হৈয়ে ৰোৱা মোৰ হৃদয়ৰ সুখৰ প্ৰজাত, উকা কাগজৰ শব্দহীন কবিতাৰ দৰে মৰমৰ সুবাস পিলোৱা। মোৰ কাষতে বহা তুমি এটা শব্দ, মোৰ বাবে যেন মিঠা সোঁৱৰণি। চিনেমাৰ দৰে কিয় ভবা হয় কথাবোৰ, যেতিয়া কলেজৰ কৰিডৰত খুন্দা খাই চিটিকি পৰিব তাইৰ হাতৰ কিতাপবোৰ। বুটলিব লওঁতেই চকু দুখালে পঢ়িব প্ৰেমৰ ব্যাকৰণ। তুমি নাপাহৰিবা এইখন বাস্তৱ, তুমি সাজু থাকিবা তাইৰ বেকা মুখৰ গালি সোপা খাবলৈ। ননচেন্স, অভদ্ৰ নেকি, চকু নাই আৰু যে কত কি। চিনেমাৰ দৰে কিয় ভবা কথাবোৰ, তুমি ভিলেইনবোৰক মাৰি বেহুচ কৰি পেলাই থবা, কিন্তু তুমি নাপাহৰিব এইখন বাস্তৱ। তাৰ আগতে তুমি হয়তো নিজকে দেখিবা কোনোবা হস্পিটেলৰ বিচনাত। কবিতাৰ দৰে কিয় ভবা কথাবোৰ, যেনেকৈ আগবাঢ়ে মৰম আৰু মোৰ ভাল পোৱা ৰেলগাড়ীখন, কিন্তু তুমি নাপাহৰিবা এই সকলোবোৰ বাস্তৱ, য'ত থাকিব খং, অভিমান আৰু ব্ৰেকআপৰ নাটকবোৰ।